खुलुमबाय स्टुडियाव दं आं भाग्यश्री बसुमतारी एमपि जयन्त बसुमतारीया मैया भेरगाव बियाबाव गोबां गोनांथार लुफुंसालि जौगाखां बिथांखिफोरनि अन्थाइखाम्फा गायसननानै होदों नांगौ बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि जानानै कक्राझार लोकसभानि एमपि जयन्त बसुमतारीया मैया भेरगाव बियाबाव गोबां गोनांथार लुफुंसालि जौगाखां बिथांखिफोरनि अन्थाइखाम्फा गायसननानै होदों बे हाबाफारियावनो बाहागो लायो एमसिएलए दिलीप कुमार बर' एडभोकेट शब्दाराम ब्राभा आरो गुबुन गोबां गेदेमा सुबुंफोरा मख'नो गोनांदि बे हाबाफारिया डिमाकुसि ओनसोलनि सोलिबाय थानाय जौगानाय आरो जौगानायनि फारसे मोनसे मख'जाथाव आगानखौ दिन्थियो डिमाकुसि फरायसालिमायाव थाखो खथा खिखर ब्लक गाहाय दरखं लुनो थाखाय अन्थाइखाम्फा गायसननाय डिमाकुसियाव मुंख्लं हुगख्रि बर' आरो गबुरि बर' गोसोखां अडिटरियाम हल लुनो थाखाय अन्थाइखाम्फा गायसननाय डिमाकुसि बेयाव बाथौ गौथुमनि आरजसालि लुनो थाखाय अन्थाइखाम्फा गायसननाय आरो भेरगावआव कलागुरु राभा राव सोलोंथाइ मिरु लुफुंनो थाखाय अन्थाइखाम्फा गायसननायजों लोगोसे भेरगाव महकुमा बड'नि सेथि थालाखौ बारायनाय आरो गोदान खालामफिननायनि थाखाय अन्थाइखाम्फा गायसननायनि बायदि गोबां हाबाफारिया मैया जानानै थाङो बिटिआर प्रधान प्रमद बर' डाঙৰীয়া তেখেত আহিব লাগিছিলে কিন্তু তেখেতে অলপ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে কিন্তু মোক মানে ইয়ালৈ পঠিয়াই দিছে আৰু মোৰ লগতে আমাৰ বিটিআৰ চৰকাৰৰ আমাৰ লিগেল এডভাইজাৰ তেখেত শব্দৰাম ৰাভা ডাঙৰীয়া আমি দুয়োক ইয়ালৈ পঠিয়াই দিছে আমাৰ এই ভেৰগাঁও অঞ্চলৰ বা ভেৰগাঁও জিলাৰ অন্তৰ্গত বহুত এটা অনুষ্ঠানত আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ তেখেতৰ হৈ যে ইয়াত ডিমাকুসি আঞ্চলিক বাথৌ মহাসভা ইয়াৰ এটা আঞ্চলিক কমিটি আছে ইয়াৰে আমাৰ এই দাৰগাহ সুবা চুকত যে বাথৌ থানচালি এই থানচালিত আমাৰ বিটিআৰ ফালৰ পৰা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ফালৰ পৰা 50 লাখৰ এটা অনুদান ইয়ালৈ দিয়া হৈছিলে ইয়াত আমি লাইকোঠা আমি স্থাপন কৰিলোঁ তো আশা ৰাখিছোঁ এইখিনি আমি খুব কম সময়ৰ ভিতৰত একদম সুন্দৰকৈ আমি নিশ্চয়কৈ নিৰ্মাণ কৰিম কাৰণ বিটিআৰ প্ৰধান প্ৰমদ বড়ো ডাঙৰীয়া আমাৰ এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণক লৈ তেখেতে একদম মানে সজাগ যে আমাৰ ধৰ্মীয় ৰীতি নীতি অনুষ্ঠান প্ৰতিষ্ঠান বা মন্দিৰ তেনেকৈ থানচালিবোৰ আছে গীৰ্জাবোৰ আছে মছজিদবোৰ আছে ঈদগাহবোৰ আছে এইটো নতুনকৈ মানে নিৰ্মাণ কৰি যাক আমি ঈশ্বৰ ভগৱান আল্লাহ হিচাপে আমি মানো তাৰ তেখেতসকলৰ যিখিনি স্থান সেই স্থানটো যাতে সুন্দৰকৈ নিৰ্মাণ কৰি সেই ভগৱান বা তেনেকৈ ঈশ্বৰ আল্লাহ যাতে আমাক বৰদান কৰিব পাৰে বা আমাৰ এই অঞ্চলত বসবাস কৰা ৰাইজে যাতে তাত আহি তেখেতসকলৰ পাৰিবাৰিক সামাজিক সমস্যাখিনি দূৰ কৰাত যাতে আমাৰ আৰাধ্য পূজনীয় মানে ওপৰৱালাৰ ওচৰত মানে আমি প্ৰাৰ্থনা জনাব পাৰোঁ তাৰ কাৰণে সেই প্ৰচেষ্টা লৈছে আৰু মই আশা ৰাখিছোঁ যে আজি খুব কম সময়ৰ ভিতৰতেই যিটো যেনেধৰণে চৰকাৰে কাম কৰিছে এই ধৰণে যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ সমস্যাখিনি আমি অতি সোনকালে নিশ্চয়কৈ দূৰ কৰিব পাৰিম